আজি হয় আপোনাৰ 5th আৰু আজি ৰাতি মানে কালি ৰাতিপুৱা 4টা বজাত তেওঁলোক ওলাব দৰা পাৰ্টি বাৰাতি তো আজি আমি আহিছোঁ খবৰ কৰিবলৈ কাৰণে সব মানুহ বিজি হৈ আছে একদম পুৰা সব মানে তৈয়াৰী লাগি আছে না ঘৰৰ মানুহখিনি সবেই আমি এতিয়া বহি আছোঁ বহি পিনি এতিয়া আমি নিজে এনজয় কৰি আছোঁ এয়া আমাৰ ৰিমঝিমৰ ডান্সৰ প্ৰেক্টিছ শুৰু আৰু এয়া আমাৰ কিমিবাই বিয়া স্পেচিয়েল নতুন হেয়াৰ ষ্টাইল মানুহ এতিয়া লাহে লাহে গোট খাইছে আৰু আমি সকলোৱে বহি পিনি এতিয়া একাপ চাহ খাই লৈছো আৰু বিয়া ঘৰৰ চাহ আৰু মিঠাই আহা কি বঢ়িয়া আৰু এয়া আমাৰ নিচিবাৰো নতুন হেয়াৰ ষ্টাইল ধুনীয়া লাগিছে ন আৰু এয়া আমাৰ ৰিমঝিমে মোক ডান্সৰ কিছুমান ষ্টেপ শিকাই আছে কাৰণ অলপ পাছত আমি সকলোৱে মিলি পিনে নাচিম ফূৰ্তি কৰিম আৰু এয়া আমাৰ সকলোৰে ডান্স মস্তি শুৰু ইমান মস্তি নহয় কি কওঁ মানে ষ্টাৰ্টিংটো আমি হিন্দী গানেৰে কৰিলোঁ কিন্তু বিহু নোহোৱাকেতো আমাৰ কোনো ফাংচন কেতিয়াও কমপ্লিট নহয়েই একচুৱেলি ইয়াত আমি কোনেও মেখেলা চাদৰ পিন্ধা নহ'ল কাৰণ এয়া বিয়াৰ পাৰ্টি এয়া বিয়াৰ ফাংচন হয় আৰু ইয়াত সকলো ধৰণৰে গান বজোৱা হ'ল ইংলিছ গান হিন্দী গান আমাৰ বিহু গান আমাৰ অসমীয়া আধুনিক গান সকলো ধৰণৰে গানত আমি বহুত এনজয় কৰিলোঁ বহুত নাচিলোঁ বহুত ফূৰ্তি কৰিলোঁ আমাৰ মায়ে যে কঁকালত পেইন ৰিলিফ বেল্ট মাৰি আছে জানেনে মাৰ ইমানেই কঁকালৰ বিষ নহয় এইকেইদিন কিন্তু আজি সোনু দাদাৰ বিয়া বুলি এক্সাইটেড হৈ পিনে ৰখিবই নোৱাৰিলে আৰু নাচি দিছে আৰু মানে চবেই ইমান ফূৰ্তি কৰিছে ইমান ভাল লাগিছে নহয় এয়া দেখিছেনে মা আৰু আইতাই একেলগে দুগৰাকী বেষ্ট ফ্ৰেণ্ডে যি নাচিছে দেখি মৰম লাগি যায় আহা ৰঙা টুপি পিন্ধি আমাৰ দৰাৰ হাঁহি ফূৰ্তি আৰু নাচটো চোৱক এনেদৰেই নাচি বাগি হাঁহি ফূৰ্তিৰে আমি আজি 5 তাৰিখৰ গধূলিটো ভালে কুশলে পাৰ কৰিলোঁ অহাকালি 6 তাৰিখ আৰু 6 তাৰিখে বিয়া তো কালি ৰাতিপুৱা 4টামান বজাতে আমাৰ বৰযাত্ৰীসকলে প্ৰস্থান কৰিব কইনা ঘৰলৈ তিতাবৰৰ বৰফলা নামৰ ঠাইলৈ আমি কিছুমান মানুহ ইয়াতে থাকিম একদম এক্সাইটেড হৈ পিনে কইনা আদৰিবলৈ কাৰণে ৰখি থাকিম তেন্তে ফ্ৰেণ্ডছ কালি দেখা হ'ব আকৌ বাই বাই এণ্ড টেক কেয়াৰ